তো গাইছ মানে আজিৰ ভিডিঅ'টো অলপ মানে চিকাৰ হ'বলৈ গৈ আছে। মানে চিকাৰ মানে কি চিকাৰ মই কৈ আছোঁ। মই আছোঁ মানে ঘন জংঘলত, এই ঘন জংঘল আমাৰ গাঁৱতে এইফালে আমাৰ মানে ঘৰ এইফালে ঘৰ আছে। মানে গাইছ মই পৰহি এইফালে আহোঁতে এটা মানে বনৰীয়া মুৰ্গী দেখিছিলোঁ। বনৰীয়া মুৰ্গী মানে আমাৰ নৰ্মেল ঘৰত যেনেকৈ পোৱা মই সেনেকুৱাই, কিন্তু তাতকৈ মানে অলপ ডাঙৰ আৰু ফিচাবিলাক লম্বা মানে বনৰীয়া মুৰ্গী হয়তো বহুতে চিনি পায়, বাট বহুতে চিনি নাপায়ো। কিন্তু যিবিলাক মানে গাঁৱৰ মানুহ য'ত মানে খেতি কৰে বা কিবা কৰে মানে জানে, তেওঁলোকে জানে বনৰীয়া মুৰ্গী কি। কিন্তু হঠাৎ মানে অকণমান জানিব পাৰে নাজানিব পাৰে, হয়তো অকণমান দেখা নাই যে জানে। তো তাৰে মই মানে ফান এখন মানে পাতিব আহিছোঁ ইয়াত। মানে মই বহুত দিন দেখিছোঁ যে ইয়াত মানে মুৰ্গী আহে, বহুবাৰ আহে, আৰু প্ৰায়ভাগ ৰাতিপুৱা আহে মুৰ্গীকেইটা। মানে ইয়াত ভাবিছোঁ ফান এখন পাতিম। তো মানে আমি মুৰ্গীটো মানে নাখাওঁ, মানে জাষ্ট মই মানে বহুত দেখা নাই। তো মানে যদি মুৰ্গীটো ফানত বজে খাওঁ, তো সেইবিলাক চৰাই মানে মই নাখাওঁ। তো গাইছ মানে ফানখন ৱাদি হ'বলৈ গৈ আছে, ফানখন মানে ৱাদিয়ে কৰিম। আৰু গাইছ মানে মেইন কথা আছে কি, ফানখন আমি এখানিতে কৰা হ'ব, এখন জেগাতে কৰিম। তো বলক বেছি দেৰি নকৰি ফানখন আমি কৰোঁ। তো গাইছ মানে আমাৰ ফাইনেলি ফানখন হৈ গ'ল। তো মানে আধা ঘণ্টামান লাগিল ফানখন গোটেই ছেটআপটো কৰোঁতে। তো ব'লা একবাৰ দেখুৱাই আছোঁ কেনেকৈ সি ফাঁচি যাব, কেনেকৈ বজি যাব। ব'লক সি সেনেকৈ আহি ধৰি লওক ইয়াতে মাজত ইয়াত মানে চাউল তাউল দিয়া হ'ব, মানে এনেকৈ খুব দিয়া হৈছে। তো বাইচান্স ইয়াত এনেকৈ অলপমান ভিৰ পৰে, তো এনেকৈ বজি গ'ল। আৰু যিডাল মানে এইডাল গাইছ এনেকৈ ফাঁচি গ'ল দিয়াত। আৰু সি দাৰিব চেষ্টা কৰিব, চেষ্টা কৰিলে এনেকৈ ফাঁচি যাব। চাওক গাইছ কেনেকৈ ফাঁচি গৈছে গাইছ। সি দাৰিব চেষ্টা কৰিব, এনেকৈ ফাঁচি যাব, যিমানে দাৰিব সিমান ফাঁচি যাব। আৰু এইফালেতো আমাৰ বাল লগোৱাই আছে এনেকৈ, এইফালে আছে গাইছ আৰু মানে এনেকৈ ফাঁচি যাব। তো এই আৰু আমাৰ সৰু বনৰীয়া মুৰ্গী ছেটআপটো মুৰ্গী ফালৰ পৰা এনেকৈ জংঘলত থাকে এনেকুৱা আৰু মানে সানি আছে তাৰ